অনুভৱৰ টোপোলাৰ ভিতৰত থকা কিছু কথাৰ স্মৃতিৰে আজিৰ কবিতা। অনুভৱৰ টোপোলা। বহুদিনৰ মূৰত আজি তোৰ সৈতে ফোনত কথা পাতি মোৰ সেই পুৰণি বেমাৰটোৱে কলিজা তোক দিছে জানা। কি যে বুজাব নোৱাৰা ভাল লগাৰ অনুভৱ। কিদৰে প্ৰকাশ কৰোঁ এই শব্দহীন কলমটোৰে। ভাষা নাই এই উকা বহীখনত লিপিবদ্ধ কৰিবলৈ। হয়তো ভাল পোৱাবোৰ এনেকুৱাই চঞ্চল। মোবাইলৰ ৰিংটনটো শুনি কি যে বিৰক্তিৰ অনুভৱ হৈছিল। হঠাৎ যেতিয়া তোৰ নামৰ ফোন কল দেখিলোঁ, খন্তেক ক্ষণৰ বাবে মোৰ বুকুত শিলাবৃষ্টিৰ ধুমুহা নামিছে। একো নোকোৱাকৈ মোৰ মনৰ কথাবোৰ কিদৰে বুজি পোৱা, কিদৰে পঢ়া মোৰ মনৰ কিতাপখন। অথচ আজিলৈকে বাদ দিয়া। বুকুত যেতিয়া পুৰণি আঘাতে হেঁচা মাৰি ধৰে, তেতিয়াও দেখোন কাষত তোকেই বিচাৰোঁ। সুখ আনন্দ যেতিয়া মোক প্ৰাণ খুলি হুহুৱাই, তেতিয়াও দেখোন তোকেই বিচাৰোঁ। মোৰ অনুভৱৰ প্ৰতিটো উশাহত তই, মোৰ ডায়েৰীৰ প্ৰতিটো পৃষ্ঠাত তই, মোৰ নিলিখা উপন্যাসৰ প্ৰধান চৰিত্ৰ তই। জীৱনে যেতিয়া হাঁহিব পাহৰিছিল, এক অজান শক্তি হৈ মোক হাঁহিব শিকালা। এই যান্ত্ৰিকতা পৃথিৱীৰ পৃথক নীলিম সপোন দেশত মোক উটুৱাই লৈ গৈছা। ডাৱৰৰ কুঁৱলী ফালি অহাটোৰ মিঠা হাঁহিটোৱে মোৰ কবিতাৰ শব্দ। তোৰ সৰু সৰু আঙুলিৰ পৰশত জীপাল কৰি তুলিব বিচাৰো মোৰ হেজাৰ জীয়া সপোন। তই দিয়া ভাল পোৱাৰ প্ৰস্তাৱ নাকচ কৰি তোক মই দিয়া বন্ধুত্বৰ প্ৰস্তাৱ দি এতিয়াহে পস্তাইছো জান। তই জাননে, ময়ো তোৰ দৰে মোৰ ওঠৰ কলা তিলটোৰ প্ৰেমত পৰিছো। দাপোনৰ সন্মুখত থিয় হলেই ওঠৰ কলা তিলটোৱে তোৰ কথা কৈ মোক জোকায়। সকলোৱে আমাৰ বন্ধুত্বৰ নাম দিছে প্ৰেমৰ। বহুবাৰ নিজকে বুজাইছো নে নিজকে সান্তনা দিছো নাজানো যে আমি কেৱল ভাল বন্ধু। আৰু কি জানা, মোৰ যে টেটু অঁকা আৰু কাণত কাণফুলি পিন্ধা ল'ৰা একেবাৰে ভাল নালাগে। কিবা গুণ্ডা গুণ্ডা লাগে। কিন্তু তোক কিয় নাজানো, কিবা দেখোন ভাল লাগে। তোক ওচৰত পালে নিজকে সুৰক্ষিত যেন অনুভৱ হয়। জীৱনৰ প্ৰতিটো ক্ষণত তোৰ সৈতে কটাব বিচাৰো। কেতিয়াবা ভাবো আৰু আজি 5টা বছৰে ভাবিয়ে আছো, কয়ে পেলাও নেকি তোক ভাল পাওঁ বুলি। নকওঁ, মন গ'লে সকলো কথা ক'ব নোৱাৰি। ভয়ো লাগে জানা, কিজানি বেয়া পাই তই আমাৰ বন্ধুত্বই শেষ কৰি পেলোৱা। সেইবাবে কেতিয়াও ধৰা দিয়া নাই তোৰ ওচৰত। চাগে নিদিমো। ভাল পোৱা মানেই যে প্ৰাপ্তি তেনেতো নহয়। এনেকৈয়ে মোৰ জীৱনৰ আধৰুৱা পৃষ্ঠা হৈ ৰৈ যাবি তই মোৰ ডায়েৰীৰ বুকুত। হয়তো এনেকৈ আমাৰ জীৱনৰ কিছু ভাল বেয়া স্মৃতি সেই ডায়েৰীটোৰ পৃষ্ঠাৰ মাজতেই গোটেই জীৱনৰ বাবে আবদ্ধ হৈ ৰৈ যায়। হয়তো সময়ৰ গতিত তাক পাহৰা যায়, নহ'লে পুনৰ স্মৃতি ৰোমন্থন কৰা যায়।